Hello friends, welcome to my YouTube channel. সকলকে স্বাগতম জনাইছো। আজি আমি অসম পুলিচৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। প্ৰশ্নসমূহ এনেধৰণৰ চাওঁ আহক। প্ৰিয় বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেল নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। Question number 1. ECG is related to ECG কিহৰ লগত জড়িত? ECG আমি কৰো কিহৰ লগত জড়িত? ECG হাৰ্টৰ লগত জড়িত। What is the full form of ECG? ECG সম্পূৰ্ণ ৰূপ হ'ল ইলেক্ট্ৰকাৰ্ডিওগ্ৰাম। Question number 2 লৈ চাওঁ আহক। On which river Rana Pratap Sagar Dam is located? মানে কোনটো নদীত ৰাণা প্ৰতাপ সাগৰৰ ড্যাম কোনটো নদীত আছে বুলি সুধিছে। জাম্বল ৰিভাৰ ক'ত আছে? জাম্বল ৰিভাৰত আছে। Question number 3. Which is the father of Brahmo Samaj? 3 নম্বৰ প্ৰশ্নত সুধিছে ব্ৰহ্ম সমাজৰ পিতৃ বুলি কাক জনা যায়? ৰাম মোহন ৰয়। Question number 4. Who is the founder of the প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজৰ গুৰি ধৰোতা কোন আছিল? আত্মাৰাম, পাণ্ডুৰাম। Question number 5. Who is the founder of Arya Samaj? Arya সমাজৰ গুৰি ধৰোতা কোন আছিল? স্বামী দয়ানন্দ সৰস্বতী। স্বামী দয়ানন্দ সৰস্বতী আৰ্য সমাজ গঠন কৰিছিলে। Question number 6. Where is the famous Rani temple located? Bhubaneswar. Question number 7. The main source of water. পানীৰ মুখ্য উৎস কি? পানীৰ মুখ্য উৎস হ'ল বৰষুণ, rain. Question number 8. What is the famous dance of Gujarat? সুধিছে কোৱেশ্যনত গুজৰাটৰ মুখ্য প্ৰমুখ বিখ্যাত নৃত্য কি বুলি সুধিছে? ডাণ্ডিয়া নৃত্য। বিখ্যাত নৃত্য হ'ল গুজৰাটৰ ডাণ্ডিয়া। Question number 9. Which is the shortest national highway in India? মানে নেশ্যনেল হাইৱেৰ ভিতৰত সৰু নেশ্যনেল হাইৱে ইণ্ডিয়াৰ ভিতৰত কোনটো বুলি সুধিছে? চাব লাগিব কুন্নানুন উইলিংডন। অসম পুলিচৰ বিশেষ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াইছো। Question number 10. The newest country in the world. বিশ্বৰ নতুন দেশ বুলিলে আমি কোনটো দেশক জানো? সাউথ সুদানক জানো। সাউথ সুদান। Question number 11. Who is the first law minister of India? Indiaৰ প্ৰথম law minister কোন আছিল? Dr. B.R. Ambedkar. B.R. Ambedkar. Question number 12. Which is the deepest ocean in the world? বিশ্বৰ এই পৃথিৱীৰ ভিতৰত সকলোতকৈ দ মহাসাগৰ কোনটো বুলি সুধিলে আমি কি ক'ব লাগিব? পেচিফিক অ'চেন। পেচিফিক ডিপেষ্ট বুলি সুধিছে। The question number 13. Largest continent of the world. সকলোতকৈ ডাঙৰ মহাদেশ কোনটো সুধিছে? লাৰ্জেষ্ট এছিয়া। লাৰ্জেষ্ট কণ্টিনেণ্ট হ'ল এছিয়া। Question number 12. Which of the planet is the nearest to the earth? কোনটো প্লানেট পৃথিৱীৰ ওচৰত আছে বুলি সুধিছে? নিয়াৰেষ্ট পৃথিৱীৰ ওচৰত থকা প্লানেটটো হ'ল ভেনাছ। The brightest star in the sky. আকাশৰ সবতকৈ উজ্জ্বল তৰা বুলিলে আমি কাক জানো? সূৰ্যক জানো। প্ৰিয় বন্ধুসকল, আজি প্ৰশ্ন 15টাই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।